অহাকালি ৰাতিপুৱা 10 বজাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰাজীৱ ভৱনত তিনিওজন সন্মানীয় বিজয়ী নেতাক নৱনিৰ্বাচিত তিনিওজন সাংসদক সম্বৰ্ধনা জনোৱা হ'ব। আপোনালোকৰ লগতে আমাৰ দলীয় কৰ্মী আৰু সকলো ৰাইজক অহাকালি 10 বজাত তিনিওজন এমপিক জনাবলগীয়া সম্বৰ্ধনাত আমি আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছোঁ। নিৰ্বাচনক লৈ বিভিন্ন জল্পনা কল্পনা বিভিন্ন পৰ্যালোচনা আগতেও চলিছিল, ফলাফলৰ পিছতো চলি আছে। আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই ফলাফলৰ পিছতেই সাংবাদিক বন্ধুসকলৰ জৰিয়তে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বক্তব্যখিনি প্ৰকাশ কৰিছে। 126টা বিধানসভা সমষ্টিত আমাৰ ফলাফল আমি পাইছোঁ আৰু আমি পূৰ্বতে কৈছিলোঁ বিজেপিয়ে বা NDA অসমখনত যেটো বিজেপিময় বুলি কয়, এবাৰ লোকসভা নিৰ্বাচনত অসমৰ ৰাইজে বুজাই দিলে যে অসমত আৰু বেছিদিন বিজেপিময় হৈ নাথাকে। অসমৰ ৰাইজে NDAৰ পৰা মুক্ত হ'ব বিচাৰে। অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰ যি বিজেপি AJP আৰু UPPLৰ নেতৃত্বত চলি আছে, এই চৰকাৰৰ পৰা মুক্ত হ'ব বিচাৰে। তাৰে ইংগিত উজনি অসমৰ পৰা নামনি অসমলৈ অসমৰ ৰাইজে লোকসভা নিৰ্বাচনত দিলে। আমি লোকসভা নিৰ্বাচনত আমাৰ জ্যেষ্ঠ নেতাসকলৰ লগতে আমাৰ জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, বুথ কমিটি কংগ্ৰেছ আৰু কংগ্ৰেছৰ বিভিন্ন চেল ডিপাৰ্টমেণ্ট বিভিন্নসকলে যি ধৰণে কাম কৰিছে তাৰ ওপৰত আমি কেনেকুৱা ফলাফল লাভ কৰিছোঁ, কিমান ভোট লাভ কৰিছোঁ, এইখিনিৰ ওপৰত আমি কেইবাটাও ভাগত পৰ্যালোচনাৰ কাৰণে আমি যাত্ৰা কৰিম। ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত প্ৰথম পৰ্যায়ত জোনাইৰ পৰা সোণাইলৈ ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ জ্যেষ্ঠ নেতাসকলৰ নেতৃত্বত জোনাইৰ পৰা সোণাইলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী পৰ্যালোচনাৰ কাৰণে যাত্ৰা কৰিব। আৰু এই যাত্ৰাকালত ধেমাজি জিলা, লখিমপুৰ জিলা, বিশ্বনাথ চাৰিআলি জিলা, শোণিতপুৰ জিলা, দৰং জিলা, কামৰূপ ৰুৰেল আৰু গুৱাহাটী চিটি, নগাঁও জিলাৰ পাট, বহমপুৰ বিধানসভা সমষ্টি আৰু কলিয়াবৰ বিধানসভা সমষ্টি, হোজাই জিলা, কাৰ্বি আংলং জিলা, ডিমা হাছাও জিলা, কৰিমগঞ্জ জিলাৰ বদৰপুৰত হ'ব আৰু শিলচৰৰ সোণাইত আমাৰ এই পৰ্যালোচনা সভা অনুষ্ঠিত হ'ব। আৰু পৰৱৰ্তী দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত অসমৰ বাকী জিলাকেইখনলৈ ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ জ্যেষ্ঠ নেতৃবৰ্গ গৈ পৰ্যালোচনা কৰিব। এই নিৰ্বাচনত আমি কিখিনি পালোঁ আৰু আহি থকা সময়খিনিত আমি আৰু কেনেকৈ অধিক ভোট লাভ কৰিম, ৰাইজৰ আশীৰ্বাদ লাভ কৰিম, তাৰ কাৰণেও সিদ্ধান্ত লোৱা হ'ব। এটা কথা স্পষ্ট যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা আমি ৰাইজৰ আশীৰ্বাদ লৈ আহি থকা সময়খিনিত অসম আৰু অসমীয়াৰ হকে কাম কৰিব বিচাৰোঁ। আমি অসমবাসীক ধন্যবাদ জনাইছোঁ, আমাক সাহস দিছে, প্ৰেৰণা দিছে, বাট দেখুৱাই দিছে যে আমি কেনেকৈ গৈ ৰাইজৰ আশীৰ্বাদ লাভ কৰি ৰাজ্যখনৰ ক্ষমতাৰ পৰা AJP, BJP আৰু UPPLক বিদায় দিব পাৰোঁ। গতিকে আকৌ আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আহি থকা সময়খিনিত কংগ্ৰেছ দলৰ লগত থকা মিত্ৰ দলসমূহৰ লগত ঐক্যবদ্ধভাৱে অসমৰ ৰাইজৰ আশীৰ্বাদ লৈ 2026 চনত আমি চৰকাৰ গঠন কৰিম, এয়া আমাৰ দৃঢ় প্ৰতিজ্ঞা। আৰু তাৰ বাবে ৰাইজৰ আশীৰ্বাদ বিচাৰি আমি ৰাইজৰ চোতাললৈ, ৰাইজৰ ঘৰলৈ যাম। আমি জোনাইৰ পৰা সোণাইলৈ যিটো প্ৰথম পৰ্যায়ৰ পৰ্যালোচনাৰ যাত্ৰা, এই তাৰিখটো অচিৰেই আমাৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই আপোনালোকক ঘোষণা কৰিব। যিটো ফলাফল আমি সফলতাৰ কথা কৈছে, কিন্তু যোৰহাটত বাকী চিটকেইটা যদি চাই কংগ্ৰেছৰ লিড, ডিব্ৰুগড় কাষৰে এটাতো লিড নাই, বা যিখিনি দেখা গৈছে যে মাইনৰিটি বেছতহে কংগ্ৰেছে লিড লৈছে। গোটেইকেইটা চিট চমৰীয়া হওক বা লাহৰিঘাট হওক তেনেকুৱা চিটতহে কংগ্ৰেছে লিড লৈছে। গুৱাহাটীত কিয় এটা চিটতো লিড ল'ব পৰা নাই, বা লখিমপুৰৰ তেজপুৰ সমষ্টিত কিয় তেনেকুৱা পৰ্যালোচনা কৰা হৈছে নেকি বা হ'ব নেকি?
চাওক প্ৰথম কথা হৈছে যে এইবোৰ হৈছে বিজেপিৰ জাল আৰু বিজেপিৰ জালত না কংগ্ৰেছে ভৰি দিব না অসমৰ ৰাইজে ভৰি দিব অসমত আমি 3টা সিট পাইছোঁ এটা সিট সামান্য ভোটৰ ব্যৱধানত আমি পৰাজয় বৰণ কৰিছোঁ বাকি যদি আপুনি ভোট দেখে যোৱা বিধানসভাত 2021 চনৰ ভোটৰ যদি আপুনি পাৰ্চেণ্টেজ দেখে আৰু এইবাৰৰ যদি আপোনালোকে দেখে এটা পাৰ্থক্য আছে গতিকে ৰাইজে 2021 চনতকৈ কংগ্ৰেছ দলক বেছি আশীৰ্বাদ দিছে বেছি বিশ্বাস কৰিছে গতিকে ৰাইজে যেটো আমাক আশীৰ্বাদ দিছে এই আশীৰ্বাদ মূৰত লৈ আমি আৰু ৰাইজৰ মাজলৈ যাব বিচাৰো আৰু আমাৰ বিশ্বাস 2026 চন পৰ্যন্ত ৰাইজৰ আশীৰ্বাদ আমি বিজেপি এজিপিতকৈ বেছি লাভ কৰিম এইটোতো পূৰ্বৰ পৰাই কোৱা হৈছিল সাম্প্ৰদায়িক দল বিদায় দিব লাগে ইউডিএফ বিদায় হৈছে মানে আপুনি বিজেপিৰ বিদায় দৰ যাত্ৰাপথত গতি কৰিছে ইউডিএফ বিদায় হৈছে মানে বিজেপি এজেপি যেটো বিদায়ৰ যাত্ৰাপথ বিদায়ৰ যেটো পথ এই পথত তেওঁলোকে যাত্ৰা কৰিছে আপোনাৰ ষ্ট্ৰং বাইট এটা আমাৰ মনত আছে আপুনি কৈছিলে যে 2024 80% আৰু 2026 100% নিচিনা হ'ব নিশ্চিতভাৱে যিদিনা আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অনুমোদন লৈ ইউডিএফ দলৰ লগত মিত্ৰতা ভংগ কৰিছিলোঁ তাৰ কেইদিনমান পিছত সংবাদ মাধ্যমৰ আগত মই মন্তব্য কৰিছিলোঁ যে অসমৰ পৰা 2024 চনত 50% ইউডিএফ বিদায় ল'ব 2026 চনত 75% ইউডিএফ বিদায় ল'ব আৰু 2031 চনত টিকেট দিবলৈ এজন মানুহ অসমত বিচাৰি নাপাব মই আজি অত্যন্ত সুখী যে পূৰ্বতে ৰাইজৰ লগত আলোচনা কৰি প্ৰায় 1.5 বছৰ আগত ৰাইজৰ লগত আলোচনা কৰি যিখিনি পাইছিলোঁ সেই কথাখিনি আপোনালোকৰ জৰিয়তে প্ৰকাশ কৰিছিলোঁ আপোনালোককো সংবাদ মাধ্যমকো মই ধন্যবাদ জনাইছোঁ সেই সময়ৰ কথাখিনি আপোনালোকে প্ৰকাশ কৰিছিল ৰাইজৰ মাজলৈ লৈ গৈছিল আৰু সেই কথা প্ৰমাণিত হ'বলৈ গৈ আছে কিন্তু কৰবাত না কৰবাত ময়ো ভুল বুলি মই নিজকে কেতিয়াবা ভাবি আছোঁ যে মই 31 লৈ সময় দিছিলোঁ এতিয়া দেখিছোঁ 26তে প্ৰায় 100% ইউডিএফ নোহোৱা হৈ যাব কাৰণ অসমৰ ৰাইজে সাম্প্ৰদায়িকতা নিবিচাৰে ধৰ্মৰ নামত জাতি নামত অসমৰ ৰাইজে কেতিয়াও ভোট দিব নিবিচাৰে আৰু বদৰুদ্দিন আজমল ডাঙৰীয়া যেটো মুছলমানৰ ত্ৰাণকৰ্তা বুলি নিজকে জাহিৰ কৰি ফুৰিছিল মুছলমানৰ মালিক বুলি নিজকে যি ভাবিছিল যি ধৰণে তেওঁৰ ব্যৱহাৰ আচাৰ ব্যৱহাৰ কথা বাৰ্তা একেবাৰে মুকলিকৈ টিকেটৰ কাৰণে টকা পইচা বিচাৰে মুকলিকৈ সাংবাদিকক আক্ৰমণ কৰে কৰ্মীসকলক আক্ৰমণ কৰে এই স্বেচ্ছাচাৰিতাৰ যেটো তেওঁৰ নিদৰ্শন তেওঁ ভোট লয় কিন্তু ভোটৰ পিছত ৰাইজৰ কথা মনত নাথাকে এই কথাবিলাকে আমি দেখা পাইছিলোঁ ৰাইজৰ মাজত যে বদৰুদ্দিন আজমল ডাঙৰীয়া বা ইউডিএফ দলক আহি থকা সময়খিনিত নিবিচাৰে গতিকে সেই কথাখিনি আপোনালোকৰ আগত কৈছিলোঁ এই কথাখিনি আজি প্ৰমাণিত হ'ল আৰু প্ৰমাণিত হোৱাই নহয় ৰেকৰ্ড সংখ্যক ভোটত বদৰুদ্দিন আজমল ডাঙৰীয়া আজি পৰাস্ত হৈছে আৰু কিছুদিন আগত মই আপোনালোকক কৈছিলোঁ ফলাফল দিয়াৰ আগত আপোনালোকৰ যদি মনত আছে যে ইউডিএফে পৰাজয় মানি লৈছে এতিয়া ইউডিএফে চিন্তা কৰি আছে কেনেকৈ তেওঁলোকে জীয়াই থাকে যোৱাকালিৰ খবৰবোৰ যদি আপোনালোকেও পায় আমাতকৈ বেছি তেওঁলোকৰ মোৰ হাতত থকা খবৰ মতে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ফোন বহু বিধায়কে ৰিচিভ কৰা নাই বহু জিলা কংগ্ৰেছৰ সভাপতিয়ে ৰিচিভ কৰা নাই অকলশৰীয়া হৈছে এই কাৰণেই হৈছে যে কোনো এটা ৰাজনৈতিক দল বা কোনো এটা সন্থা ক্লাব এনজিঅ যদি জীয়াই থাকিবলৈ হয় তাত গণতন্ত্ৰ লাগে বদৰুদ্দিন আজমল ডাঙৰীয়া এটা কোম্পানীৰ নিচিনাকৈ ইউডিএফ দল চলাই আছিল আৰু কেৱল নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ ব্যৱসায় নিজৰ সাম্ৰাজ্য চলাই নিয়াৰ কাৰণে তেখেতে ৰাজনৈতিক দল ইউডিএফ চলাই আছিল বিজেপিৰ লগত হাত মিলাই চলাই আছিল অসম ৰাইজে বুজিলে আৰু তেওঁক বিদায় দিলে আৰু এনেকুৱাভাৱে বিদায় দিলে মইতো ভাবোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়া যদি জানা বুজা মানুহ হয় বা তেওঁৰ লগত যদি অকণমানো জ্ঞান থকা মানুহ থাকে তেনেহ'লে তেওঁক ক'ব খুব কম দিনৰ ভিতৰত সংবাদ মেল পাতি তেওঁ ক'ব মই আজিৰ পৰা ৰাজনীতি বাদ দিলোঁ ইউডিএফ আজিৰ পৰা ভংগ কৰি দিলোঁ
পজিটিভ ভাইব এটা আৰম্ভ হৈছে গৌৰৱ গগৈ ইলেকশ্যন আগৰ পৰা হৈ আছিলে ৰিজাল্ট দিয়াৰ পিছত আৰু বেছি হৈছে কৰবাত 2026 চনত গৌৰৱ গগৈ ফেচ হ'ব পাৰে নেকি আপোনালোকৰ মুখ্যমন্ত্ৰী পদৰ কাৰণে প্ৰক্ষেপ কৰি নিৰ্বাচন জিকাৰ এটা কৰিব পাৰে চাওক আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া এনেকৈ জ্যেষ্ঠ নেতাসকলে কংগ্ৰেছ দলক বৰ্তমান নেতৃত্ব দি আছে আৰু সকলোৱে কথা বাৰ্তা পাতি হাইকমাণ্ডৰ লগত আলোপ আলোচনা কৰি দলটোক আগুৱাই লৈ গৈ আছে এটা সময়ত দলৰ অৱস্থা এই বিজেপি দলেই এই এজিপি দলে কি কৈছিল কংগ্ৰেছ নাথাকে কিন্তু আজি সেই কংগ্ৰেছ দলক লৈ তেওঁলোকে কিমান চিন্তিত আজি কংগ্ৰেছ দলে তেওঁলোকৰ সন্মুখত কি প্ৰত্যাহ্বান থিয় কৰাই দিছে গতিকে আমাৰ গোটেই জ্যেষ্ঠ নেতাসকল একত্ৰিত হৈ হাইকমাণ্ডৰ নিৰ্দেশত আহি থকা সময়খিনিত কাম কৰিব আৰু দলৰ নেতাসকলে এটা পৰৱৰ্তী সময়খিনিত দলৰ যেতিয়া আমি ভাল ফলাফল লাভ কৰিম যেতিয়া আমি ২৬ চৰকাৰ গঠন কৰিম তেতিয়া হাইকমাণ্ডে সিদ্ধান্ত ল'ব হাইকমাণ্ডে সিদ্ধান্ত লৈ যাকে নেতা পাতে সকলোৱে মূৰ পাতি সেই নেতাজনৰ নেতৃত্বত কাম কৰিব ৰকিবুল হুছেইন ডাঙৰীয়া যেতিয়া ধুবুৰীত টিকট পাব বুলি চৰ্চা আছিলে বা আপোনালোকে যেতিয়া টিকট দিছিলে কেইবাগৰাকী আপোনালোকৰ দলৰ বিধায়ক সাংসদে এক প্ৰকাৰ বিৰোধিতা কৰিছিলে বৈঠকো পাতিছিলে আপোনাক সেই বৈঠকলৈ মতা নাছিলে গতিকে তেওঁলোকৰ বিধায়কৰ ক্ষেত্ৰত এতিয়া কেনেকুৱা ধৰণৰ আপোনালোকে প্ৰচাৰ চলাবলৈ যোৱা নাছিলে বহি আছিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ স্পষ্ট মত নিৰ্বাচনত দলৰ বিৰুদ্ধে কাম কৰা নিৰ্বাচনত কাৰোবাৰ কথাত যদি দলৰ প্ৰাৰ্থীসকলৰ ভোটৰ ক্ষেত্ৰত বা দলৰ ভোটৰ ক্ষেত্ৰত ক্ষতি হৈছে কোনো কাৰণতে সহ্য কৰা নহয় কোনো কাৰণতে সহ্য কৰা নহয় অসম প্ৰদেশ কংগ্ৰেছ কমিটি কঠোৰ দল বিৰোধী কাৰ্যকলাপৰ ক্ষেত্ৰত কঠোৰ একেবাৰে যিটো লেভেললৈ ব্যৱস্থা ল'ব পাৰি যদি প্ৰমাণিত হয় সেইটো লেভেললৈ ব্যৱস্থা লোৱা হ'ব ধুবুৰীৰ প্ৰসংগ আপুনি আনিছে ধুবুৰীত কাৰোবাৰ কথাত কাম দিছে নেকি ধুবুৰীতো কাৰোবাৰ কথাত কাম দিয়া নাই জিলা কংগ্ৰেছৰ সভাপতিসকলে নিশ্চিতভাৱে তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব আৰু সেই প্ৰতিবেদনত কাৰোবাক যদি পুৰস্কাৰ দিব লাগে পুৰস্কাৰ দিয়া হ'ব কাৰোবাক যদি শাস্তি দিব লাগে শাস্তি দিয়া হ'ব স্পষ্ট কথা অপেক্ষা কৰক কিছুদিনলৈ আৰু এটা কথা আপোনালোকৰ ৰকিবুল হুছেইন যেহেতু সামগুৰিৰ বিধায়ক তেওঁ এতিয়া ধুবুৰীৰ পৰা জয়ী হ'ল গতিকে বাই ইলেকশ্যনৰ কথাটো আহিব সামগুৰিত আপোনালোকে কেনেধৰণে চাব কেনেধৰণে নিৰ্বাচনটো চাব প্ৰাৰ্থীত্বৰ কথা সামগুৰিৰ লগতে কেইবাটাও বিধানসভা সমষ্টিত বাই ইলেকশ্যন হ'ব গতিকে খুব কম দিনৰ ভিতৰত আমাৰ PSC মিটিং হ'ব পলিটিকেল এফেয়াৰ্ছ কমিটি যি আছে আমাৰ সৰ্বোচ্চ ক্ষমতাশালী কমিটি অসমৰ সেই কমিটিৰ মিটিং হ'ব আৰু সেই মিটিঙতে বাই ইলেকশ্যনত আমি কেনেকৈ কাম কৰিম কি ধৰণে ৰণনীতি ল'ম তাতে সিদ্ধান্ত লোৱা হ'ব আপোনালোকক নিশ্চিতভাৱে জনাম চাওক আমিতো তেখেতসকলে যেতিয়া গৈছিল তেতিয়া আমি কৈছিলোঁ ২-এজন ব্যক্তি গ'লেও কংগ্ৰেছৰ ক্ষতি নহয় যেতিয়া বিজেপি এজেপিয়ে আৰু কিছু সংবাদ মাধ্যমেও কিছু মানুহ যোৱাৰ পিছত যেনেকৈ কংগ্ৰেছ শেষ হৈ যাব বুলি বাতৰি পৰিৱেশন কৰিছিল তেতিয়া আমি কি কৈছিলোঁ যে এওঁলোকে গ'লে আমাৰ একো ক্ষতি নহয় এওঁলোকে যোৱাৰ লগে লগে আৰু মানুহ আমাৰ দললৈ আহিব আজি তাকে প্ৰমাণিত হ'ল গতিকে ২-৪জন মানুহ গৈছে কোনে গৈছে যিসকলক ক্ষমতা লাগে যিসকলে বিভিন্ন কেলেংকাৰীৰ পৰা বাচিবলৈ বিচাৰে যিসকলৰ লোভ লালসা ধন অট্টালিকা এই মানুহখিনিহে গৈছে এই মানুহখিনি ইলেকশ্যনৰ আগমুহূৰ্তত ইমান দিনে দলৰ পৰা পৰিচয় পাই দলক বিপদত পেলোৱাই তেওঁলোকে গুচি গ'ল আজি তেওঁলোকে বিপদত পৰিছে যিসকলে ভাবিছিল যে দলক বিপদত পেলাই আমাৰ স্বাৰ্থ সিদ্ধি কৰাৰ কাৰণে বিজেপিত যাম আৰু গ'ল আজি তেওঁলোকে বিপদত পৰিছে কংগ্ৰেছ বিপদত নাই আৰু আপোনালোকক কৈছে চাব আপোনালোকে কিছুদিন পিছত বাতৰি পৰিৱেশন কৰিব তেনেকুৱা নেতা কিছুমানে আমাৰ কাৰোবাৰ লগত যোগাযোগ কৰিব কিন্তু স্পষ্ট কথা অসমৰ কংগ্ৰেছীসকলৰ স্পষ্ট কথা দলক বিপদত পেলাই যিসকল নেতা আমাৰ দলৰ পৰা বিজেপি এজিপিলৈ গৈছে কোনো কাৰণতে ৰাজীৱ ভৱনত প্ৰৱেশ কৰিব নোৱাৰে কাৰণ সেইসকল নেতাৰ পৰিচয় আমাৰ কংগ্ৰেছ দলে দিছিল কংগ্ৰেছ দলৰ প্ৰতিগত ইলেকশ্যন খেলি তেওঁলোকে
MLA হৈছে, মন্ত্ৰী হৈছে, তেওঁলোকে দায়িত্ব পাইছে কংগ্ৰেছ দলৰ বিভিন্ন, যাৰ জৰিয়তে তেওঁলোকে অসমত পৰিচিত, নিজৰ এলেকাত পৰিচিত। তাৰপিছত ক্ষমতা আৰু লোভৰ কাৰণে আমাক তেওঁলোকে এৰি তেওঁলোকে বিজেপিত গৈছে, AJPত গৈছে। তেওঁলোকক কোনো কাৰণতে কংগ্ৰেছে কোনো কালতে গ্ৰহণ নকৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কৈছে ৰকিবুল হুছেইনৰ জয় সমাজৰ বাবে অশনি সংকেত আৰু মুছলমান অধ্যুষিত অঞ্চলতহে কংগ্ৰেছে কেৱল লিড লৈছে বুলি তেখেতে স্পষ্ট মন্তব্য। কংগ্ৰেছৰ প্ৰতিক্ৰিয়া চাওক, আমাৰ পাৰ্থক্য সেইখিনিতে বিজেপিৰ লগত, আমাৰ পাৰ্থক্য ADFৰ লগত সেইখিনিতে। তেওঁলোকে ধৰ্মৰ নামত, জাতিৰ নামত তেওঁলোকে সকলো সময়ত কথা বাৰ্তাবোৰ কয়, বাছ বিচাৰবোৰ কৰে। এইখন শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰৰ অসম। এইখন অসম তেওঁলোকে ভাগ ভাগ কৰিব বিচাৰে আৰু কংগ্ৰেছ দলৰ কাম হ'ল ভাগ ভাগ যাতে কৰিব নোৱাৰে। শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰৰ এই বৰ অসমক তেওঁলোকে যাতে ছিন্ন বিচ্ছিন্ন কৰিব নোৱাৰে, তাৰ কাৰণে আমি কংগ্ৰেছ দলে কাম কৰি আছোঁ। এই কথাবিলাকে তেওঁলোকক ভাগ ভাগ কৰিব বিচাৰে, যাৰ কাৰণে অসমৰ ৰাইজে তেওঁলোকক শিক্ষা দিছে আৰু আহি থকা সময়খিনিত শিক্ষা দিব। তেওঁলোকৰ এই চক্ৰান্তত তেওঁলোকে কেতিয়াও তেওঁলোকৰ উদ্দেশ্যত তেওঁলোকে সফল হ'ব নোৱাৰে, কংগ্ৰেছে হ'ব নিদিয়ে। এইখন অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক গুৰুজনাই একতাৰ দোলেৰে বান্ধি থৈ গৈছে, তাক কোনো অনিষ্ট কৰিব নোৱাৰে, তাৰ কাৰণে কংগ্ৰেছ দলে কাম কৰিব। চাওক, মাননীয় মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্ট, বিজেপি দলৰ ষ্টেটমেণ্ট, মাননীয় মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্টক আমি নস্যাৎ কৰিছোঁ। শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰৰ দেশত কোনো অসমে এনেকুৱা ষ্টেটমেণ্ট গ্ৰহণ নকৰে। ৰকিবুল হুছেইন ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, তেখেতসকলৰ জয়ৰ ক্ষেত্ৰত বিজেপি বেয়া পাইছে, দুখ পাইছে আৰু বেয়া পাই দুখ মনেৰে তেওঁলোকে কথাবোৰ প্ৰকাশ কৰিছে। গতিকে আমি আকৌ কৈছোঁ, বিজেপিয়ে UDFে মিলিজুলি অসমখনক ভাগ ভাগ কৰিব বিচাৰে। অসমখনত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত তেওঁলোকে কাজিয়া লগাই দিব বিচাৰে, ভাই ভাইৰ মাজত কাজিয়া লগাই দিব বিচাৰে। কংগ্ৰেছ দলে কৰিবলৈ নিদিয়ে। এইখন অসম অসম হৈ থাকিব। এইখন শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰৰ অসম। ইয়াতে কোনো AJP, বিজেপি, কোনো UDFে আমাৰ মাজত কাজিয়া লগাব নোৱাৰে। এতিয়া আপোনালোকৰ আৰু এটা নেগেটিভ আৰম্ভ কৰিছে, যিটো কোৱা দেখা গৈছিলে ভোট পাৰ্চেণ্টেজটো এইবাৰ কংগ্ৰেছৰ বেছি আছে, কিন্তু বিজেপিয়ে অলপ বিপদ দলকে কৈছে যে ভোট যিটো শ্বেয়াৰ, সেই ভোট শ্বেয়াৰটো কংগ্ৰেছৰ সামান্য বেছি বিজেপিতকৈ, কিন্তু ইণ্ডিয়াতকৈ বহুত বেছি। আৰু ২ নম্বৰ কথাটো কৈছে যে আসনৰ ক্ষেত্ৰতো যদি চাই, বিধানসভাৰ ক্ষেত্ৰ অনুযায়ী চাওঁ, 67ৰ পৰা 93লৈকে বৃদ্ধি হৈছে এই কথাখিনি, অৰ্থাৎ তাতো 38% বৃদ্ধি হৈছে। তেওঁলোকে স্ববিৰোধী। আমাৰ ভোটটো বঢ়াৰ লগে লগে তেওঁলোকে কৈছে যে ভোটটো বাঢ়িলে কি হ'ব, আসনটো বাঢ়িছে। আকৌ আসনটো বাঢ়াৰ ক্ষেত্ৰত তেওঁলোকে যুক্তি দিছে। তেওঁলোকে আল্টিমেট কথাটো এনেকুৱা যে তেওঁলোকৰ পক্ষত তেওঁলোকে যুক্তি দিব লাগে দিছে। 400 পাৰ, বিজেপিৰ 400 পাৰ শ্লোগান কি হ'ল, তাৰ ক্ষেত্ৰত বিজেপিয়ে কি কয়? যোৱাবাৰ লোকসভাত সমগ্ৰ ভাৰতবৰ্ষত বিজেপিয়ে যিমান আসন পাইছিল তাতকৈ কমিল কিয়, এই ক্ষেত্ৰত বিজেপিয়ে কি কয়? আমাকে এইবোৰৰে উত্তৰ লাগে। ভাৰতৰ ৰাইজক, অসমৰ ৰাইজক এইবিলাৰে উত্তৰ লাগে। 400 পাৰ কি হ'ল, যোৱাবাৰ বিজেপিৰ আসন যিমান আছিল এইবাৰ কমিল কিয়, কি কাৰণে ৰাইজে বেয়া পালে, এই কথাবোৰ তেওঁলোকে এবাৰ ভাবি চিন্তি নাচায়। কিন্তু চাই, তেওঁলোকে যেতিয়া বাজপেয়ী ভৱনত বহে তেতিয়া কথাবোৰ পাতে, আপোনালোকৰ আগত বেলেগ কথাবোৰ আহি কয়। তেওঁলোক চিন্তিত আৰু তেওঁলোকে দেখিছে নদীৰ পাৰ ভঙা যেতিয়া আৰম্ভ হয় তেতিয়া মাটিৰ মালিকে জানে যে আধা বিঘা লৈছে মানে 1 বিঘা মোৰ যাবই, নদীৰ খহনীয়াত যাবই। তেওঁলোকে চিন্তিত, তেওঁলোকে জানে যে আসনৰ সংখ্যা কমি আহিছে, ভোটৰ সংখ্যা কমি আহিছে, মানে আহি থকা সময়খিনিত লাহে লাহে কমি গৈ থাকিব। এতিয়া আপোনালোকৰ গাৰ পৰা যে মুছলমান মাইনৰিটিৰ ত্যাগ, মিয়া ভোটৰ ত্যাগ, কংগ্ৰেছবাদী মিয়াৰ ভোট, এই ত্যাগটো এতিয়া প্ৰায় নাইকিয়া হ'ল যোৱাটো আপোনালোকৰ পাছত। এতিয়া আপোনালোকৰ নতুন ৰণনীতি কি হ'ব? আপোনাৰ কথাতে উত্তৰ। এই যে বিজেপিয়ে যে এইবোৰ কৈ থাকে, আপুনি কৈয়ে দিলে, আপোনাৰ প্ৰশ্ন এটাই উত্তৰবিলাক পাই গ'ল। আমাৰ ৰণনীতি হ'ব, অসমৰ ৰাইজে লোকসভা নিৰ্বাচনত যিমান আশীৰ্বাদ আমাক দিছে, এই আশীৰ্বাদখিনি লৈ আমি আকৌ ৰাইজৰ মাজলৈ যাম, ৰাইজৰ ঘৰে ঘৰে যাম, ৰাইজৰ চোতাললৈ যাম, ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিম, সহায় বিচাৰিম, শক্তি বিচাৰিম। আমাৰ দলক শক্তিশালী কৰিম তৃণমূল পৰ্যায়ৰ পৰা। আৰু আহি থকা সময়খিনিত অসমীয়াৰ স্বাৰ্থত আমি এইখন ৰাজ্যৰ শাসনৰ পৰা 26ত বিজেপি, AJP, UPPLক বিদায় দিব বিচাৰোঁ। নিশ্চিতভাৱে অপেক্ষা কৰক। বিধায়কসকলে কিবা যোগদান যোগাযোগ কৰিছে নেকি? কাৰণ তেওঁলোকৰ
আপোনালোকে কৰিমগঞ্জত কিমান ভোট পাইছে 30,000ৰ তলত 27,000 কিবা বিধায়ক কিমানজন আছে তাতে 3-4 জন আছে তাৰমানে বুজি পাইছে না নাই মই কথাটো কৈছোঁ দুখন জিলাত হাইলাকান্দি আৰু কৰিমগঞ্জত কেইবাজনো বিধায়ক থকাৰ পিছত লোকসভাত 27,000 ভোট পাইছে তাৰমানে বুজি পাইছে না নাই কথাবোৰ বুজিব লাগিব ধুবুৰী লোকসভাত এডমিনিষ্ট্ৰেটিভ জেনেৰেল ছেক্ৰেটাৰী আমিনুল ইছলাম ইউডিএফৰ বিধায়িনী দলৰ নেতা বছিৰ কাছিমি ডাঙৰীয়া এনেকৈ লৈ আৰু আমাৰ এজন আমাৰ তেজপুত্ৰ কংগ্ৰেছৰ হ'বলৈ গৈ আছে শ্বেৰমান আলী আহমেদ ডাঙৰীয়া আৰু কেইবাজনো আমাৰে আৰু কেইবাজনো কেইদিনমান পিছত প্ৰকাশ কৰিম নাম বাগা বুলি তেওঁলোকে ভাবিছিল কিন্তু আমাৰ কৰ্মীসকলে তেওঁলোকক বাঘ বুলি ভাবা নাই তেওঁলোকক লগ লগাই অৱস্থা কি হৈছে চাওক কি অৱস্থা হৈছে সিকিউৰিটি ফৰফিটৰ পৰা কিবাকে বাচিছে গতিকে তাৰ পৰাতো বুজা যায় যে তেওঁলোকৰ অৱস্থা কি আহি থকা সময়খিনিত কি হ'ব কিন্তু আপোনালোকক স্পষ্টভাৱে কওঁ বিধায়ক হায়াৰ কৰাৰ মন কংগ্ৰেছৰ নাই কংগ্ৰেছ দলতে দিন ৰাতি ৰদে বৰষুণে কষ্ট কৰা বহু কংগ্ৰেছৰ নেতাকৰ্মী আছে যিসকলৰ যোগ্যতা আছে বিধায়ক হোৱাৰ কংগ্ৰেছ দলৰ প্ৰথম চেষ্টা তাকেই থাকিব যে দিন ৰাতি ৰদে বৰষুণে কষ্ট কৰা সেই কংগ্ৰেছীসকলক আহি থকা সময়খিনিত টিকেট দি সেই সমষ্টিসমূহৰ পৰা বিধায়ক বনোৱা কংগ্ৰেছেতো স্বাৰ্থপেক্ষে কোনো কামেই নকৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দল ত্যাগৰ বিনিময়ত তেজৰ বিনিময়ত প্ৰাণৰ বিনিময়ত এই দেশ স্বাধীন কৰিছিল আৰু সেই দলে কেতিয়াও নতহিৰ নকৰে কেতিয়াও কাকো কোনো মানুহৰ লগত স্বাৰ্থপক্ষে কাম নকৰে দেশ আৰু জনতাৰ কাৰণে কাম কৰে থেংক ইউ